অ চেপ্তা তই এটা কথা গম পাইছা না? কি কথা আলখামাৰা? দে বহচোন অলপ বহি পেলাই কথা পাতো দে। গছমূৰাৰ আপাটো বোলে পাগলা হৈছে আজি বোলে 2 বছৰ মানেই হ'ল। মই দেখো গমেই নাপাং। তই গম পা না কি তই গম নাপা? মই আজি 1.5 বছৰমান আগতেই গম পাইছো। ল'ৰাটো মৰম লগা, বেয়াই লাগে। তাকেতো মাক দেউতাকে চাকৰি কৰে, চলটোক ভালকে ট্ৰিটমেণ্টে কৰিবা নৰিলাক। বাদ দিয়া আলখামাৰা সেনা পইচা। সেনা মাক দেউতাকৰ পইচা থাকিলে কি হ'ব? মই মুতি দিলে পেচাবৰ ফেনত ফাহি যায়। হয় দে চেপ্তা, তই কি যি ক। নহয় কিছুমান ধনকিবিৰৰ কাণ্ড দেখলি মাথা নষ্ট হৈ যায়। কিয় কাকা তই বহি কি আড্ডা দি আছা? কিবা গোপন মাল পাতি আছা নেকি? নহয় ভাপৰে গছমূৰাৰ আপাটোৰ কথাই কৈ আছো। দে বহচোন কিয় কাকা সেই পাগলাটোৰ কথা কৈছা? সেই ধনী ঘৰৰ মানুহকেইটাই একো কৰিব নোৱাৰিলে আমিনো আৰু কি কৰিম? পাগলা দেখোন কৰপা আহিলি? তোৰে কথা পাতি আছিলো আমি। তোৰ বৰ আয়ুকে তোৰ মোৰে কথা কৈ আছা? মই ইমানে ডাঙৰ মানুহ। কি মজা কি মজা কি মজা। কি বকি আছা? বহচোন পাগল বহচোন তোৰ লগত আমি অলপ কথাই পাতো। মোৰ লগত কথা পাতবি তহঁতে? মোক নুকু পাগলা বুলি ক তহঁতে? মোৰ ব্ৰেইনটোহে পাগলা হৈছি, মইতো পাগলা নাই। হৈ দে তই পাগলা নহয়, ভালে মানুহ। মই ভাল মানুহ? তোক 2টা পৰীক্ষা ল'ম ৰ, যদি তই সেই পৰীক্ষা 2টাত পাছ কৰিব পাৰা তেতিয়াহ'লে তোক মই চাৰ্টিফিকেট দিম ভাল মানুহ বুলি। পৰীক্ষা লবি? মোৰ পৰীক্ষা? ভাপৰে তই কি এই পৰীক্ষা লবি আৰু তুম পাগলা তোৰ? কাকা তুহুন চাই থাক, এই পাগলাৰ কাৰনামা চাই থাক। পাগলা ৰচো, তই এটা কাম কৰ। কি কাম পৰীক্ষাৰ কাম না কিবা বেলেগ কাম? যদি পৰীক্ষাৰ কাম বহি কলম দি বাল্টিংটো দিয়ে নদীৰ পৰা পানী। ৰচো, তই এই বাল্টিংটো যি দেখিছা সেই বাল্টিংটো এই নদীৰ পৰা পানী লৈ আছো, এক বাল্টিং যা। তাৰপিছত তুমি তোক বহি কলম নহয়, সেই বাল্টিংটো দেখিছা না, সেই বাল্টিংটো দি এক বাল্টিং নদীৰ পৰা পানী লৈ আহ যা। ফাফৰে পাগলা নেকি তই? দেখা নাই 50টা মান ফুটুনা আছে, নদীৰ পৰা কেনেকে পানী আনিম? গোটাই নুকু পৰি যাব। পাগলা চালা। তই বাল্টিংটো দৈলে দিলি, তোক মানুহে পাগলা বুলি কয়। তই দেখো চব জানা, কোনটো ফুটা বাল্টিং কোনটো নুফুটা বাল্টিং, কোনটোত পানী আহিব কোনটোত পানী নাহে, তই কিহৰ পাগলা হলি তই কোনটোত পানী আহে কোনটোত পানী নাহে তই চব জানা, তই কিহৰ পাগলা হলি তোক কাকা দেখছা না পাগলাৰ কামাল? তাক আৰু তুহুন পাগলা বুলি ক? তাকেতো ইয়াৰ কি কাৰবাৰ আমি দেখো ইয়াক পাগলা বুলি ভাবছিলো ই দেখো ভালে সঁচাকে।
ই এগিলাখান নাটক কৰি থাকে। বাপ্পা ই কেনা কৰে দেখো একবাৰ ই কাকা মস্ত বেইমান। In Jintu, call me dishonest. It's so good getting under the nest with someone calls female and it's called different dishonest. কি আছে তা ই দেখো বেলেগ মালে। ই আমাক পাগলা কৰি মাৰিব বাপৰে ই কি কলাকা ইংলিছত আমাকো অলপ কৈছো। নাজনো মই ই কি এলা ইংলিছ কৈছি। ই কাকা বেলেগৰ আপিটি দি দেখা পালি পাগলামিন নাটক কৰে। ই বহুত বয়াকে কয় একদিন ভাল মাল লাগে দিম এর পাগলামি ঠিক কৰি দিম। বাপৰে তই মোক মাৰিবি মই তিৰিয়ে পিক ইমান বেয়াকে নকওঁ। মোক পাগলা বুলি ভাবছা তই? মই তোৰ দৰে মুখা পিন্ধা মানুহ নহয়। নট এ মেন ৱেৰিং এ মাস্ক। ঐ পাগল তই মোক মুখা পিন্ধা মানুহ বুলি কৈছা? তই মোক কি বুলি ভাবছা? তই মোক কি বয়া দেখছা? কি বাপৰে কি কৈ আছে এইগিলা ই তই কিবা বেয়া কাম কৰিছা? কাকা ই দিপৰা আৰু গধূলা নদী পাৰৰ বাঁহ চুপৰ তলত সি গধূলা তিৰি আপিৰ লগত সোমাই থাকে। ই মোক বেইমান বুলি কয়। সি বেলেগৰ আগত ভদ্ৰতা দেখুৱায়। হাও বাপৰে তই তলে তলে এনাহে কৰি আছা। এই পাগলা দেখো নকলে আমি গমে নাপলো নহয় কাকা ই পাগলা মিছা কথা কৈছে। এই পাগলা তোৰ কথা শুনা দেখোন। বাপৰে মই পাগল নহয় তোৰ দৰে। মই কেইটামানৰ মুখ খুলবাৰ কাৰণে পাগলৰ নাটক কৰি আছো। মই তোৰ গোটাই প্ৰমাণ সাঁচি থৈ দিছো মোবাইলত। মোবাইলত প্ৰমাণ থৈছা? কাকা ইয়াৰ চব ভিডিঅ' মোৰ তাত আছে চাবি নেকি? দে কি প্ৰমাণ আছে দেখোচোন। কাকা চা। চাং ময়ো চাং। কি বাপৰে তোক আমাৰ গাঁৱৰ ভাল চলি বুলি ভাবিছিলো তই দেখো ফেটি সাপ। কাকা বেলেগৰ আগত নকপি দে। মই তোহাক 500 টকা আৰু একোটা আণ্ডাৰ পেণ্ট দিম কাকা যি হল দে আৰু মই এলা নকৰো। নহয় তোৰ ওপৰত বিচাৰ পাতিম। বিচাৰ দিলে নহব কাকা শাস্তিও দিবা লাগিব ইয়াক। কাকা মই তোহাঁতৰ ভৰিত ধৰছো নকপিয়ে ভাই। 500 নহয় তোক মই 1000 টকা দিম কাকা। নকপিয়ে কাকা এনা নকৰবি মোৰ লগত কাকা। মোক পাক্কা 20,000 লাগব। মোৰ মোবাইলতহে আছে ভিডিঅ'। 20,000 নহয় দে পাগলা তোক মই 10,000 দিম হ'ব না? নহয় 10,000 নহয়। মানিলো না ভাই মানিলো না। মোক পাগলা বুলি বহুত কৈছা। নহয় আৰু হেলা নহয়। 20,000 20 পইচাও কম নহয়। যদি গধূলা 6টা বজাত পইচা নাপাং তেনেহলে 7টা বজাত মই চবৰে মোবাইলত দিম। দি দিবি আমাকো দিবি। নহয় মই 2-3 মান দেৰিকেহে পইচাটো দিবা পাৰিম। এইকেইদিন নাই মোক সময় লাগব। হাই দোস্ত আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব। যদি হিতেশ মিক্সাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। কাষৰ নটিফিকেশ্যনত থকা বেল আইকনটো অল কৰি থৈ দিব।